নমস্কাৰ বন্ধুসকল, আজি এটা বেলেগ বিষয়ক লৈ আপোনালোকৰ মাজলৈ আহিলোঁ আৰু আমি কৰা কামৰ কিছু দৃশ্যাংশ গ্ৰহণ কৰি আপোনালোকৰ আগত উপস্থাপন কৰিম বুলি ভাবিছোঁ। যদি দেখি ভাল লাগে, ভিডিঅ'টো ভাল লাগে, আপোনালোকে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। দিল্লীৰ যি শুকান পৰিস্থিতি, বৰষুণৰ অভাৱ, সেই অভাৱত চৰাই চিৰিকটি আৰু বান্দৰবোৰ ইয়াত যিবোৰ আছে, সিহঁতে পানী খাবলৈ নাপায়, হাহাকাৰ কৰি ঘূৰি ফুৰা দেখি আমাৰ মনত এটা ভাৱ হ'ল, আমি কিবা প্ৰকাৰে সিহঁতক পানীৰ ব্যৱস্থা কৰিব পাৰোঁ নেকি। তেতিয়া আমি মনতে এটা পৰিকল্পনা লৈ পেলাই, আমাৰ পৰিকল্পনা মোৰ লগৰ কেইজনমান সহযোগীক আমি কথাটো ক'লোঁ। কোৱাত তেওঁলোকে মোক কামটো কৰাত সহায় কৰিলে আৰু তেওঁলোকে সেই কথাটো আমাৰ উচ্চ অধিকাৰীসকলৰ আগত উপস্থাপন কৰিলে। কোৱাত তেখেতলোকে মোক কামটো কৰিবলৈ আগবাঢ়ি আহিবলৈ ক'লে আৰু উদ্দেশ্যটো আছিল কি, আমাৰ কেম্পৰ এৰিয়াত থকা যাতে বান্দৰ আৰু চৰাই চিৰিকটিসমূহক আমি সিহঁতৰ প্ৰয়োজন হোৱাকৈ আমি যাতে পানী যোগান ধৰিব পাৰোঁ। এইটো দেখিছে তেলৰ টিং, যিটো আমাৰ মেছত তেলৰ কাৰণে আহে। সেই তেলৰ টিংটো আমি এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে এইটো কাটিছোঁ, আপোনালোকে দেখিছে। এইটো কাটি পেলাই আমি কি কৰিছোঁ, ইয়াক তলত কাঠৰ গুটকা দি পেলাই, এই কাঠৰ গুটকা দি পেলাই ইয়াক বেণ্ড কৰি দিছোঁ আৰু তাত এটা গজাল মাৰিছোঁ যাতে এই বস্তুটো তললৈ নাহে। এই বস্তুটো ইয়াত যাতে চৰাইটোৱে বহি পেলাই পানী খাব পাৰে, গা ধুব পাৰে আৰু তাৰ নিজৰ ইচ্ছামতে সি ইয়াত যেতিয়াই মন যায় তেতিয়াই সি পানী খাব পাৰে। গতিকে এনেকৈ চাওক, আমি কি কৰিছোঁ, এডাল তাঁৰত ওলমাই এইটো এনেকৈ গছত বান্ধি দিছোঁ আৰু ইয়াত চাওক, ইয়াত পানী ভৰ্তি হৈছে। ইয়াত দেখিছে আপোনালোকে, ইয়াত চৰাইৰ কাৰণে আমি কৰা এই গছতে বান্ধি দিছোঁ, তাকে গছত চৰাই পৰি পেলাই ইয়াত বহি পেলাই পানী খাব, আকৌ নিৰ্দিষ্ট সময়ত উৰি গুচি যাব। ঠিক তেনেকৈয়ে আমি আমাৰ কেম্পৰ এৰিয়াৰ ভিতৰত বিভিন্ন জেগাত এইসমূহ ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ, যাৰ যোগেদি আমাৰ কেম্পত ইমানেই চৰাই এতিয়া অকণমান ৰ'দটো বেছি হৈছে কাৰণে চৰাইসমূহ অহা নাই। যেতিয়া বেলি অকণমান ডুবু হ'ব, তেতিয়া আমাৰ কেম্পত বান্দৰ আৰু চৰাই আপোনালোকে দেখিব পাব। তাৰ মই বেলেগ এটা ভিডিঅ' বনাম, যিটো ভিডিঅ' মই আপোনালোকক ফেচবুকৰ জৰিয়তে দাঙি ধৰিম, আপোনালোকলৈ উপস্থাপন কৰিম। ইয়াৰ চাওক, ইয়াৰ আমি মাটিত পকাৰে ইয়াত বনোৱা, ইয়াত বান্দৰৰ কাৰণে আমি পানী দি থৈছোঁ। ইয়াত বান্দৰে পানী খায় আৰু খাই পেলাই নিৰ্দিষ্ট সময়ত ইয়াৰ পৰা গুচি যায়। বান্দৰে পানী খোৱা। আৰু আমাৰ কেম্পৰ পৰিসৰত বিভিন্ন জেগাত ইয়াত থকা যিসমূহ আমি য'ত পানী দিছোঁ, সেই পানীসমূহ ক'ত আৰু কেনেদৰে কি বস্তুৰে আমি ফিটিং কৰিছোঁ, সেইখিনি আপোনালোকক অৱগত কৰিছোঁ। কিন্তু আপোনালোকে ভিডিঅ'টো চাই কেনেকৈ পালে, ভাল পালে নে বেয়া পালে, আৰু আমি কৰা ব্যৱস্থাখিনি আপোনালোকৰ গ্ৰহণযোগ্য হৈছে নে নাই, তাৰ ওপৰত কমেণ্ট কৰিব। যদি ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। বিশেষ সুৰক্ষাজনিত কাৰণত কেম্পৰ পৰিসৰৰ ভিতৰৰ কথা, গতিকে সকলো দেখুৱাটো সম্ভৱ নহয়। যদিও আমি কিছু অংশ আপোনালোকক দেখাম। এয়া দেখিছে চৰাই গৈ আছে, ইয়াত দেখিছে চৰাই পানী খাই উৰি গৈছে। এয়া চৰাই, এই প্লাষ্টিকৰ গাখীৰ অহা ডিব্বাটো আমি কাটি ইয়াত পানী ভৰাই থৈছোঁ। ইয়াত চৰাই উৰি আহিছে, দেখিছে। ঠিক আছে, চৰাই উৰি আহিছে, নিৰ্দিষ্ট সময়ত চৰাই ইয়াত পৰি থাকে আৰু পানী খায়। ইয়াত আপুনি বিভিন্ন প্ৰকৃতি আপোনালোকে চৰাই দেখিবলৈ পাব। এতিয়া অৱশ্যে নাই, এতিয়া ৰ'দটো বহুত বেছি হৈ আছে, টেম্পাৰেচাৰটো বহুত হাই হৈ আছে। আপোনাৰ যদিও গছ গছনিয়ে ভৰা, কিন্তু টেম্পাৰেচাৰটো ইয়াত দিল্লীত মেইনটেইন কৰাটো বহুতেই অসম্ভৱ। গতিকে চৰাইবোৰ এতিয়া ক'ৰবাত ওখ গছৰ ছাঁত পৰি আছে, গতিকে পানী খাবলৈ আহে আৰু নিৰ্দিষ্ট সময়ত সেইটো উৰি গুচি যায়। চাওক, এইটো মাটিৰ পাত্ৰ, য'ত নেকি আমি
এই পানী ভৰাই থৈছোঁ, এইটো মাটিৰ পাত্ৰ, ইয়াত পানী ভৰাই থৈছোঁ, ইয়াত তাঁৰ দি পেলাই গছত বান্ধি থৈছোঁ। আপোনালোকে দেখিছে ইয়াত তাঁৰ দি পেলাই গছত বান্ধি থৈছোঁ, য'ত নেকি চৰাই বহি পানী খাব পাৰিব। এইটো অৱশ্যে অলপমান খালী হৈছে, ইহঁতে পানী ৰাতিপুৱা খাই মেলি গৈছে। এইটো ইয়াত পানী ঢলা আছিলে, এইটো কম আছে এতিয়া পানী। আৰু আপোনালোকক দেখাই দিয়ে চাওক, এই আমাৰ কেম্পৰ পৰিসৰৰ ভিতৰত এইটো এটা ডিব্বা, এইটো এটা ডিব্বাত ইয়াত পানী ভৰাই দিছোঁ। চাওক কেনেকৈ ষ্টেণ্ড ফিটিং কৰি দিছোঁ। তাত নেকি চৰাইবোৰ ইয়াত বহিব পাৰে আৰু বহি আৰামত যাতে পানী খাব পাৰে। দেখিছে আপোনালোকে। গতিকে এনেকৈ গোটেই কেম্পৰ পৰিসৰত গোটেই আমি ইয়াত এনেকৈ ডিব্বাসমূহ লগাই থৈছোঁ বিভিন্ন গছত, কিছুমান ওখ কিছুমান চাপৰ, য'তেই মন যায় চৰাই ত'তে বহি এইসমূহত পানী খাব পাৰে। গতিকে চৰাই যাতে আমাৰ ইয়াত, চৰাইক আমাৰ ভাল লাগে আৰু আমি চৰাইৰ প্ৰতি যিমানখিনি কৰিব পাৰোঁ, খানাৰ পৰা ধৰি পানীলৈকে, বিশেষকৈতো খানাটো খাই ল'ব, যি হ'লেও ইয়াক পুতুৱাটো চবটো পায়ে খাই আহিব, কিন্তু পানীৰটো সিহঁতৰ যোগান ধৰাটো কৰ্তব্য বুলি ভাবি এইখিনি কৰি আছোঁ। এইখিনি দেখিছে ইয়াত চব চৰাই ইয়াত ঘূৰি ফুৰিছে, নিৰ্দিষ্ট সময়ত পানী খাবলৈ আহিব আৰু খাই পেলাই হয়তো ঘূৰি গুচি যাব। গোটেই আছে আমাৰ, আপোনালোকে যিমান চাব বিচাৰে আমাৰ গোটেই কেম্প পৰিসৰ ভিতৰত এয়া চাওক চৰাই উৰি আছে। এয়া দেখিছে, এয়া টাঙত পৰিছেগৈ চৰাই, উৰি গৈ এয়া গছত পৰি আছে, এয়া উৰি গৈছে, এয়া উৰি আছে যেন তেন। এয়া চাওক এয়া পানী দিয়া আছে, এইটো এটা পানী পাত্ৰ। কমচে কম কেম্পৰ পৰিসৰৰ ভিতৰত আমি 20-25 জোপা এনেকুৱা গছত আমি পানীৰ ব্যৱস্থা কৰি থৈছোঁ, য'ত নেকি অনায়াসে বহি চৰাইসমূহে পানী গ্ৰহণ কৰিব পাৰে। এয়া চাওক। আৰু এই ভিডিঅ'ৰ মাজতে আপোনালোকক এটা কথা কৈ থওঁ, যদি আমি কৰা কামসমূহ আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। কাৰণ আপোনালোকে শ্বেয়াৰ কৰিলে আৰু কিছু মানুহে বস্তুটো দেখিলে হয়তো আমি কৰা কামৰ দৰে তেখেতলোকে মহান হ'ব তাৰ যিটো নিদৰ্শন। এয়া চাওক বান্দৰৰ কাৰণে পানী থোৱা আছে তলত, আৰু এয়া পতিলাত পানী থোৱা আছে। এয়া দেখিছে আপোনালোকে কেনেকৈ গছত ওলমাই থোৱা আছে। গতিকে এয়া হ'ল আমাৰ এটা সৰু মনৰ পৰিকল্পনা, আৰু কৰিছোঁ, ভাবিছোঁ ছাকচেছ, অলপ হ'লেও ছাকচেছ হৈছোঁ। কিন্তু আগলৈও এনেদৰে প্ৰাকৃতিক পৰিৱেশৰ ওপৰত চৰাই বা জন্তুৰ সুৰক্ষাৰ যিকোনো কাম আমি যাতে কৰি যাব পাৰোঁ তাৰ প্ৰতি লক্ষ্য ৰাখি আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। যদি ভাল লাগে কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।